Hey guys, welcome back to my YouTube channel. আজি দৌৰিম আৰু আপোনালোকক বস্তু এটা দেখাম চাওক যে কোৱালি কিমান চাওক এই চাওক কোৱালি কিমান চাওক এবাৰ guys 5 কিলোমিটাৰ আমাৰ ঘৰ 45 মিটাৰ ৰানিং কৰিলোঁ খুব ভাল লাগিছে guys যে তাতে কলিও বেছি মুখে চুখে সোমাইছে নাকে মুখে সোমাইছে বহুত ভাল লাগিছে guys মানুহক যদি চিনি পোৱাৰ বাবে মন আছে তেনেহ'লে তেওঁক 2 টকা ধাৰলৈ দিছে গম পাই যাব তেওঁৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা পৃথিৱীত যিসকল ব্যক্তিয়ে এইটো কথাৰ পিছত লাগি ফুৰে টকাৰে একো কিনিব নোৱাৰে তেওঁলোকক এটা প্ৰশ্ন কৰিছে টকা নহ'লে মানুহ কেনেকৈ জীয়াই থাকিব এটা কথা সত্য টকাৰে সকলো কিনিব নোৱাৰি কিন্তু আপোনাৰ ওচৰত যিবোৰ আছে সেই সকলোবোৰ বৰ্তাই ৰাখিবৰ বাবে টকা নিশ্চয় লাগে সেইবাবে জীৱনত এটা এনেকুৱা ৰাস্তা মুকলি কৰি ৰাখক যিটোৱে আপোনাক টকা ঘটি দিয়াত সহায় কৰিব কিছুমান মানুহ আছে যিয়ে খুব কমটি কাম কৰে আৰু জীৱনত সদায় সুখী থাকে কিছুমানে বহুত ডাঙৰ ডাঙৰ কাম কৰে কিন্তু জীৱনত সদায় অশান্তিৰ সৃষ্টি কৰে সেইবাবে আপুনি কৰি থকা কামটো ডাঙৰ নে সৰু সেইটো কেতিয়াও নাচাব মাথো মনত ৰাখিব মানুহে সুখত থকাৰ এটাই ৰাস্তা সেইটো হৈ গ'ল হয়তো আপুনি সেই কামটো কৰক যিটো আপোনাৰ কৰি ভাল লাগে নতুবা আপুনি যিটো কাম কৰি আছে তাক ভাল পাবলৈ শিকক যিসকল ব্যক্তিয়ে জোখতকৈ বেছি এডভাইচ আনৰ পৰা লৈ জীয়াই থাকে তেওঁলোকে আচলতে জীৱনটো কেতিয়াও স্থিৰ কৰিব নোৱাৰে কাৰণ সকলোৱে হাজাৰ হাজাৰ বেলেগ বেলেগ উপদেশ দি যায় কিন্তু কোনটো উপদেশ আপোনাৰ কামত আহিব সেইটো নিৰ্ধাৰণ আপুনি নিজে কৰিব লাগিব সেইবাবে মই সদায় কওঁ আপুনি মানুহৰ পৰা শিকক মানুহক সোধক কিন্তু শেষ ডিচিশ্যন আপুনি সদায় নিজেই লওক 5টা অভ্যাস নিজৰ পৰা আঁতৰাই পেলাওক 1 নম্বৰ আনৰ দয়া কামনা কৰা দ্বিতীয়তে পৰিৱৰ্তনক লৈ ভয় কৰা তৃতীয় অতীতক লৈ কৰি থকা চতুৰ্থ নিজকে সদায় সৰু বুলি ভাবা আৰু পঞ্চমতে অতিৰিক্ত চিন্তা কৰা কাৰণ এই 5টা অভ্যাসে এজন ব্যক্তিক জীৱনত কেতিয়াও আগুৱাই যাবলৈ নিদিয়ে সদায় ভয়াতুৰৰ দৰে জীয়াই থাকিবলৈ বাধ্য কৰে অতীত আৰু ভৱিষ্যত দুয়োটাই বহুত অদ্ভুত অতীত কেতিয়াও ঘূৰি নাহে আৰু ভৱিষ্যত কেতিয়াও জানিব পৰা নাযায় অথচ মানুহে অতীতক লৈ কষ্ট পায় ভৱিষ্যতক লৈ চিন্তা কৰে আৰু বৰ্তমান হাঁহি ধেমালিত থাকিব পাহৰি যায় কিছুমান সৰু সৰু কথা যিবোৰ গুৰুত্ব নিদিয়াৰ পৰিণাম আজি আমি ভুগি আছোঁ অথচ আমি সেইবোৰ চিনাক্ত কৰিব পৰা নাই আজি আপুনি যি পাইছে আৰু যি হেৰুৱাইছে সেয়া আপুনি অতীতত কৰি অহা কৰ্মৰ ফল লাভ কৰিছে আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি আজি আপুনি বহি আছে অথচ আপুনি এইটো গম পোৱা নাই আজি যিটো কৰিব সেইটো আপুনি ভৱিষ্যতে পাব পাৰিব এটা কথা সদায় মনত ৰাখিব আমাৰ সমাজখন বহুত অদ্ভুত বিফল হ'লে আপোনাক দেখি হাঁহিব সফল হ'লে আপোনাক দেখি জ্বলিব কেতিয়াও কোনো কাৰণত আপোনাক সহায় কৰিবলৈ আগবাঢ়ি নাহিব গতিকে যি কৰিব সদায় অকলে কৰিব লাগিব এই মন্ত্ৰফাঁকি মনত ৰাখিব আৰু জীৱনত পিছলৈ ঘূৰি নোচোৱাকৈ আগুৱাই যাব মনে মনে থকা মানুহবোৰক কেতিয়াও আপুনি দুৰ্বল বুলি ভাবি নল'ব তেওঁলোকে মনে মনে থাকে কাৰণ তেওঁলোকে ভদ্ৰতা জানে আৰু এইটো এটা পাৰিবাৰিক শিক্ষা সন্মান কৰাটো ভাল
কিন্তু সিমানখিনি যিমানখিনিত নিজৰ সন্মান অটুট থাকে আৰু গুৰুত্ব দিয়াটো ভাল কিন্তু সিমানখিনি যিমানখিনিত নিজৰ যোগ্যতা কেতিয়াও সৰু হৈ নাযায় বুদ্ধিমান মানুহে কেতিয়াও আমি এতিয়া প্ৰতিশোধ জুইব নলয়। কাৰণে তেওঁলোকে জুই সঠিক লগাইছে, চাওক, সময়ৰ বাবে guys। অপেক্ষা কৰে আৰু তেওঁলোকে কি কৰিছে সেইটো তেওঁলোকে ভালকৈ জানে আৰু সময় সকলোকে বুজাই দিয়ে প্ৰকৃতাৰ্থত তেওঁ কিমান শক্তিশালী এই জুই লাগিছে লাগিবই যিটো বোলে ভাল ন পোৱাত কিন্তু মানসিক শান্তি নাই সেইটো ভাল পোৱাৰ পৰা বিচ্ছেদেই ভাল যদি আপুনি এনেকুৱা কোনোবা ৰিলেশ্যনত আছে যিটো ৰিলেশ্যনত আপুনি শান্তি বিচাৰি পোৱা নাই তেনেহ'লে বুজিব লাগে সেইটো ৰিলেশ্যন সময় আহিছে হা কাৰোবাক কন্দুৱাই মই ভাষা কোনো ল'লে। সুখী হ'ব পৰা নাযায় কাৰোবাক ঠগি কোনো